মই পানেৰী সমষ্টিৰ কি কয় মই বৰ্তমান কালাইগাঁৱৰ বিধায়ক। আমি এতিয়াও অন্য বিধায়ক হিচাপে লিখিব নোৱাৰোঁ, কালাইগাঁৱৰে বিধায়ক আমি। আৰু কালাইগাঁও সমষ্টিটোত ডিলিমিটেশ্যনৰ পিছত দুটা ঠাইত পৰিলে, আধা পৰিলে ভেৰগাঁও সমষ্টিত, আধা পৰিলে টংলা, অলমষ্ট সমান সমান ঠাই পৰিছে। গতিকে যদিও মই উপসভাপতি দলৰ বৰ্তমান বিধায়িনী দলৰ দলপতি মই BPF-ৰ, কিন্তু তথাপি ভাবোঁ যে দলে যিটো সিদ্ধান্ত লয় সেই সিদ্ধান্তৰ সৈতে মই যাব লাগিব। আৰু টংলাটো আধা পৰে, ভেৰগাঁওটো আধা পৰে, মই সমানে দুইটাই দাবী কৰিব পাৰোঁ। আৰু মই চিটিং MLA হিচাপে দলে মোক নিশ্চয় কোনোবা এটা সমষ্টিত নিৰ্বাচন খেলাৰ কাৰণে বাছনি কৰিব। আৰু মই যোৱা 6টা মাহ ডিলিমিটেশ্যনৰ পিছত টংলাটো চোৱা চিতা কৰি আছিলোঁ। আৰু টংলাটো চোৱা চিতা কৰা হিচাপে মই টংলাটোত মোক প্ৰতিনিধিত্ব কৰিবলৈ দিলে বা যুঁজিবলৈ দিলে মই বেছি ভাল পাম। মানে চিট শ্বেয়াৰিংটো হ'বই, যেতিয়া কাৰোবাৰ লগত লগা যায় দিব লাগিব কিছু, আৰু আমিও ল'ব লাগিব। আৰু অবভিয়াছলি BTCত আমি বিগ ব্ৰাদাৰ হ'ম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BPF-এ ইয়াত বিগ ব্ৰাদাৰ হ'ব। আৰু NDAৰ অংশীদাৰ হিচাপে BJPয়েও খুব বেছি আসন ইয়াত ল'ব বুলি মই নাভাবোঁ। তেওঁলোকে 3-4খন আসনতে সীমিত থাকিব। আৰু তাৰ ভিতৰত টংলা, ওদালগুৰি, গোৰেশ্বৰ, তামোলপুৰ এনেকুৱা ধৰণে তেওঁলোকে আইডেণ্টিফাই কৰি অনানুষ্ঠানিক নিশ্চয় আলোচনা হৈছে, তেনেকুৱা হৈছে বুলি কৈছে। বিচাৰিতো বিচাৰিবই, কোনোবা 3টাতো আমি দিবই লাগিব বা 2টাতো দিবই লাগিব কোনোবা। গতিকে সেই হিচাপে আমাৰ দলে কোনকেইটা দিয়ে আৰু তেওঁলোকেও কোনকেইটা ল'বলৈ ইচ্ছা কৰে তাৰ ওপৰত ডিপেণ্ড কৰিব। আজি আমাৰ RNCৰ শতবৰ্ষ, আমি লাইখুটা উঠোৱাৰ দিনাও আহিছোঁ, আজিও আহিছোঁ, মাজতে আৰু আহিম। আমাৰ যিহেতু নিজৰ অনুষ্ঠান, এইটো 100 বছৰীয়া। আজি যিখিনি কাম কাজ হৈছে সেইখিনিৰ অগ্ৰগতিৰ বুজ ল'লোঁ, একেলগে একাপ চাহো খালোঁ। আৰু আশা ৰাখিছোঁ আমি ছাকচেছফুল হ'ম। ৰাইজৰ যিটো সহযোগ, ৰাইজৰ সহযোগ থাকিলে সকলো কামত আগবঢ়া যায়। আমি তেখেতসকলে মাত্ৰ অতিথিৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাক তেখেতক বাকী আছে নিমন্ত্ৰণী পত্ৰ হাতে হাতে দিবৰ কাৰণে। ইতিমধ্যে আনুষ্ঠানিকভাৱে ছিষ্টেমত তেওঁলোকে পঠিয়াইছে। আমাৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ইতিমধ্যে তেওঁলোকে আমাৰ MCLA ডাঙৰীয়া আৰু বিষয়ববীয়াসকলে ইতিমধ্যে চিঠি দিছে। অতিথিসকল আমি আহিব বুলি অধীৰ আগ্ৰহেৰে বাট চাইছোঁ এইকাৰণে যে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ৰাভা জনগোষ্ঠীটোক লৈ চিন্তিত। ইতিমধ্যে ৰাভা, মিচিং আৰু তিৱাসকলৰ স্বায়ত্তশাসন সম্পৰ্কেও 3 দিন আগতে মাত্ৰ দিল্লীত আলোচনা কৰিছে। আৰু মই খুব নিজকে গৌৰৱ অনুভৱ কৰিছোঁ এইকাৰণে, ৰাভাসকলৰ যিটো 6ষ্ঠ অনুসূচী অন্তৰ্ভুক্তি, দুৰ্ভাগ্য ৰাভা জনগোষ্ঠীৰ এগৰাকীও বিধায়ক নাথাকিলেও কোনো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে এছেম্বলিত উত্থাপন নকৰিলে। 6 মাহ আগত যিখন এছেম্বলি হৈছিল, একদিন আগতে মোক জনাইছে অনুষ্ঠান কেইটামানে গৈ, আপুনি দাবীটো উঠাব লাগে, আমাৰ ক্ৰাইটেৰিয়া সম্পূৰ্ণ কৰা আছে। আৰু মই সেইদিনা সেইটো উঠাইছিলোঁ এছেম্বলিত। আৰু লগে লগে জনজাতি পৰিক্ৰমা মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া মোৰ কুৱেশ্যনটোত বা মোৰ বক্তব্যখিনিত খুব সুখী হৈছিল। আৰু তেওঁ কৈছিল যে ৰাভাৰ লগতে মিচিং আৰু তিৱাসকলৰো যিটো ক্ৰাইটেৰিয়া পূৰা কৰিছে, কিন্তু ৰাভা সকলো জনগোষ্ঠীতকৈ 6 শিডিউল পোৱাৰ কাৰণে আগত আছে। তেওঁলোকৰ কণ্টিগুইটিৰ পৰা আৰম্ভ কৰি যিখিনি লাগে সেইখিনি আছে। আৰু আলোচনা হৈছে, মইতো ভাবোঁ খুব কম সময়ৰ ভিতৰত 6ষ্ঠ অনুসূচী পাবৰ কাৰণে যুগ আন্দোলন কৰিব লাগে। খুব কম সময়ৰ ভিতৰত আগন্তুক এবছৰমানৰ ভিতৰত মইতো ভাবোঁ 6ষ্ঠ অনুসূচী এই 3টা জনগোষ্ঠীয়ে পাব। আৰু সেই মুহূৰ্তত আমাৰ ৰাজনৈতিক পৃষ্ঠপোষক হিচাপে ৰাজ্য আৰু অঞ্চলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মেঘালয়ৰ চিফ মিনিষ্টাৰ তেখেতসকলে নিমন্ত্ৰণ কৰিছে। আমাক প্ৰয়োজন আছে ৰাজনৈতিক পৃষ্ঠপোষকতা, যিহেতু ৰাভা জনসংখ্যা যথেষ্ট নহয় অসমত। যেতিয়া নহয়, তেওঁলোকৰ যিখিনি প্ৰয়োজন সেইখিনি প্ৰয়োজনখিনি পাবৰ কাৰণে অন্য জনগোষ্ঠীৰো তেখেতসকলে সহায় ল'বলগীয়া হয়। 126টাত এগৰাকী বিধায়ক নাই, দুখৰ কথা।
মই ভাবোঁ আগন্তুক দিনত চেম্পেথাইজাৰ, যদিও বিধায়ক নাথাকে, চেম্পেথাইজাৰ, তেওঁলোকৰ প্ৰতি চেম্পেথি থকা, জনগোষ্ঠীটোৰ কালচাৰেল ডেভেলপমেণ্টৰ কথা চিন্তা কৰা বিধায়ক জিকি গ'লেও তাতে তেখেতসকলৰ বিষয়বিলাক উত্থাপন কৰিব পাৰে। গতিকে এই অধিৱেশন মই ছাকচেছফুল হ'ব বুলি ভাবোঁ। কোনো কাৰণেই নাই, প্ৰত্যেকগৰাকী ব্যক্তি নিজৰ হিচাপে লৈছে। আমি গৌৰৱ কৰিছোঁ এই কাৰণেহে যে মোৰ ঘৰৰ ওচৰত, আমি যিহেতু ভেৰগাঁৱৰ মানুহ, তাৰ পৰা বেছি দূৰ নহয় এইখন গাঁও, আৰু টংলা নগৰৰ অতি ওচৰত। আৰু মই ভাবোঁ যে অধিৱেশনত বাকী অতিথিসকলো আহিব, প্ৰতিনিধিসকল আহিব, আৰু খুব সুন্দৰকৈ আমি অধিৱেশনখন ছাকচেছফুল কৰিব পাৰিম।